मुंबई और नाक मुंह ढककर सांस लेते रहें। दूसरों की सहायता करने से पूर्व अपना नकाब सही तरीके से पहले पहने। आपातकालीन स्थिति में बाहर जाने के लिए 2 द्वार विमान के पिछले भाग में, 4 निकास ओवरविंग भाग। পালোঁ মুম্বাই। এতিয়া 9:30 বাজিছে। এতিয়া গাড়ী আহিব যাম আমি। একদম ভাগৰ লাগি গৈছে 5টা বজাৰ পৰা। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অট'ত গৈ আছোঁ আন্ধেৰী ষ্টেচন। কৰোণাৰ আগত মই ইয়াতে আছিলোঁ, মুম্বাই মালাডত আছিলোঁ, আৰু এতিয়া 2 বছৰৰ পিছত আহিছোঁ কৰোণাৰ পাছত। মানে আগৰ মনত পৰি গৈছে, আগৰ কথাবোৰ বহুত ভাল লাগিছে। মানে আজি ওলাই আহি বহুত ভাল লাগিছে। আপোনালোককো দেখাম মই, আপোনালোকে চাব। যোন আহিছে কৈছে নাই গাড়ীত যাম, মই কৈছোঁ নাই মই লোকেল ট্ৰেইনতে যাম মালাত, মই গাড়ীত নাযাওঁ। লোকেল ট্ৰেইনত উঠিব বহুত মন গৈছে। কৈছে আছা নহয় এতিয়া নাযাওঁ, তথাপিও মানে মোৰ একদম উঠিব মন গৈ আছে। কালিৰ পৰা যাওঁ গৈ আছোঁ। ভিৰ এতিয়াতো ভিৰ নহয়, সেইটো কাৰণে দুপৰীয়া ওলাই আহিছোঁ। আহি গ'লোঁ, উঠিলোঁ। আজি ভিৰ নাই, দেখাই আছোঁ মই। লাট আহি পালোঁ। তাই মানে ইয়াতে কিবা ল'ব আছে লৈ লওঁ, তাৰপাছত আহিব দাদা, মই ওলাই যাম মানে। এতিয়া মাৰিন ড্ৰাইভত ফুৰিবলৈ আহিছোঁ। একদম মানে ঘাম অৱস্থা নাই, ঘূৰি ঘূৰি। কাম এটা আছিলে তাত গ'লোঁ, জুহু বিচ গ'লোঁ, আৰু ইয়াত আহিলোঁ সন্ধিয়া সন্ধিয়া ভাল লাগিব বুলি। কিন্তু একদম ভাগৰ লাগি গৈছে মানে। কিন্তু বহুত ভাল লাগিছে ইয়াত আহি, ইমান ধুনীয়া হাৱা। এইটো বহুত পপুলাৰ লোকেশ্যন ফৰ ফিল্ম শ্বুট। যেনে ৱেক আপ চিট মনত আছেনে? ফটো দুখন দেখি মনত পৰিছে চাগে। আৰু এইখন ফটো কওকচোন কোনখন ফিল্মৰ হয়? অ'কে, মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিল তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা ভিডিঅ'লৈ আকৌ লগ পাম। টেক কেয়াৰ, বাই বাই।